নমস্কাৰ। আজি মই মোৰ স্বৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম পূজনীয়া মা। পৰেনে মনত মা তোমাৰ সেই দিনটোলৈ, তোমাৰ দুখানি মৰম সনা কোলাত যে সোমাই পৰিছিলোঁ। সুকোমল হাতৰ পৰশেৰে মৰম বোলাইছিলা যেতিয়া মা, টোপনি গৈছিলোঁ মই মাতৃৰ শান্তিৰ শীতল কোলাত। হয়তো কৰিছিলা খং কেতিয়াবা, সেয়াও আছিল মোৰ অতিকে আপোন। কোনেও নুবুজা কথাবোৰ মাথো তুমিয়েই পাইছিলা বুজি মা। পাৰিবানে আনি দিব ঘূৰাই সেই দিন মা আজি পুনৰ মোৰ ওচৰলৈ? তোমাৰ কোলাত শুবলৈ মোৰ আজি বৰ মন যায় অ' মা। মোৰ অনুভৱ হয় আজি তোমাৰ বাহিৰে এই পৃথিৱীত যেন আন কোনোৱেই নাই। এখনি নিস্বাৰ্থ হিয়া, এধানি নিস্বাৰ্থ মৰম, তাতেই ৰচিম সৰগ মা এই জনমত।